নমস্কাৰ। জয় জয়তে ভাগৱতৰ পদ এভাগেৰে ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। হে ৰাম জয় জয় কৃষ্ণ কৃপা ময় যাৰ আজ্ঞাশীৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। মৎস্য কুৰ্ম আদি অংশ অৱতাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। আজিৰ বিষয়ভাগ হ'ল নামঘোষাৰ শৰণৰ 187 নং ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে আগবাঢ়িছোঁ। ঘোষাভাগ হ'ল প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া ললো শৰণ ৰাম জানিয়া ললো শৰণ। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। ভাঙনি ভাগ হ'ল হে প্ৰভু ভগৱন্ত, হে অনন্ত ঈশ্বৰ, হে শৰণাগত জন ত্ৰাণকৰ্তা, তুমি প্ৰিয়তম পৰম দেৱতা বুলি জানি তোমাক শৰণে পঢ়িলোঁ। আকৌ কৈছোঁ, হে প্ৰভু ভগৱন্ত, হে অনন্ত ঈশ্বৰ, হে শৰণাগতৰ জনৰ ত্ৰাণকৰ্তা, তুমি প্ৰিয়তম পৰম দেৱতা বুলি জানি তোমাক শৰণে পঢ়িলোঁ। ঘোষাভাগ বিশ্লেষণ কৰিব বিচাৰিছোঁ। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ স্বজন পালন সংহাৰ কৰোঁতা প্ৰভু ভগৱন্ত কৃষ্ণ, তুমিয়ে শৰণাগতজনৰ ত্ৰাণকৰ্তা, সমস্ত ব্ৰহ্মাণ্ড তোমাৰে অংশস্বৰূপ। সেয়েহে মহাপুৰুষ মাধৱদেৱে সমস্ত জীৱৰ হৈ পৰম দেৱতা ঈশ্বৰ কৃষ্ণ জীৱৰ পৰম সুহৃদ প্ৰিয়তম বুলি জানি শৰণে পঢ়িছে আৰু এইদৰেই জীৱসমূহক পৰম দেৱতা ঈশ্বৰ কৃষ্ণ পৰম কল্যাণকাৰী আৰু প্ৰিয়তম বুলি ভাবি তেওঁ শৰণাগত হ'বলৈ কৈছে।
এই ঘোষাৰ জৰিয়তে জীৱাত্মাই পৰমাত্মাৰ দ্বাৰা পৰিচালিত হ'বলৈ প্ৰভু ভগৱন্ত কৃষ্ণৰ চৰণত শৰণ ভিক্ষা কৰি কাতৰ প্ৰাৰ্থনা জনাইছে। ঈশ্বৰ কৃষ্ণৰ পদকমলত সুদূৰ বিশ্বাসে শৰণাপন্ন হৈ থকা সবদ্ৰা নাম বস্তুকেই যিজন লোকে সঞ্জীৱনী শক্তিৰূপে গ্ৰহণ কৰে তেওঁৰ প্ৰতি নাম বস্তু নিজেই তুষ্ট হয় তথা নিজ নাম গুণ যশ প্ৰিয় ভগৱন্তক তুষ্ট হয়। ভগৱন্ত তুষ্ট নহ'লে জীৱৰ অন্তিম কালত নাম স্মৰণ ঔলিক সপোন মাত্ৰ। মৃত্যুৰ আগমুহূৰ্ততেই কঠোৰ মৃত্যু যান্ত্ৰণাত জীৱৰ চৈতন্য শক্তি প্ৰায় বিলুপ্ত হয়। সেয়েহে সময়ত জীৱ স্বতন্ত্ৰ বুদ্ধিৰে নাম উচ্চাৰণ কৰাৰ চেতনা নাথাকে। যদি তেওঁৰ ওপৰত ঈশ্বৰ সন্তুষ্ট হয় তেন্তে সেই কালত নাম নিজেই জীৱৰ কণ্ঠগত হয়। তেওঁ জিভাত আপোনা আপুনি নাম উচ্চাৰিত হ'ব। ঈশ্বৰত শৰণ লোৱাৰ লগতে নামতো শৰণ লোৱাৰ ব্যৱস্থা গুৰুজনাই কৰিছে। নামত শৰণ লৈ নামেই অন্তিম কালত উদ্ধাৰ কৰিব বুলি সুদূৰ বিশ্বাস স্থাপন কৰি দিনে ৰাতিয়ে নাম শ্ৰৱণ কীৰ্তন স্মৰণ কৰাই নামত শৰণ। যদি কোনো লোকে মৃত্যুকালত 3 বাৰ কৃষ্ণ নাম উচ্চাৰণ কৰি ইহলীলা সম্বৰণ কৰে প্ৰথম আহাৰ কৃষ্ণ নামেই প্ৰভু ভগৱন্ত কৃষ্ণই তেওঁ মুক্তি প্ৰদান কৰে। আৰু যি 2 আহাৰ কৃষ্ণ নাম উচ্চাৰণ কৰিলে তাৰ বাবে প্ৰভু ভগৱন্ত কৃষ্ণই ভক্তজনক দিবলৈ একো পথ নথকাৰ বাবে তেওঁ নিজেই নাম গাহি ভকতজনৰ ওচৰত ঋণী হ'লোঁ বুলি মাথা দুৱাই থাকে। আকৌ কৈছোঁ, যদি কোনো লোকে মৃত্যুকালত 3 বাৰ কৃষ্ণ নাম উচ্চাৰণ কৰি ইহলীলা সম্বৰণ কৰে প্ৰথম আহাৰ কৃষ্ণ নামতেই প্ৰভু ভগৱন্ত কৃষ্ণই তেওঁক মুক্তি প্ৰদান কৰে। আৰু যি 2 আহাৰ কৃষ্ণ নাম উচ্চাৰণ কৰিলে তাৰ বাবে প্ৰভু ভগৱন্ত কৃষ্ণই ভক্তজনক দিবলৈ একো পথ নথকাৰ বাবে তেওঁ নিজেই নাম গাহি ভকতজনৰ ওচৰত ঋণী হ'লোঁ বুলি মাথা দুৱাই থাকে। আজি ইমানতেই সামৰণি মাৰিছোঁ। অহা ভিডিঅ'ত নামঘোষাৰ নমস্কাৰৰ 3 নং ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে প্ৰয়াস কৰিম। ঘোষাভাগ হ'ল: মই চকুৰ মনৰ সিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰোঁ প্ৰণাম ৰাম তজু পাৱে কৰোঁ প্ৰণাম। ॐ विष्णु ॐ विष्णु ॐ विष्णु।